স্বাগতম জানাইছো আন এটা ভিডিঅ'লৈ সপোন দেখা লোৱাটো ব্লগ হেপী নিউ ইয়াৰ তো এইফালে আছে জেঠাই কি হয় হে হাই তো এইফালে আছে জেঠাই মানে জেঠাইটো হয় আমাৰ ফাদাৰৰ বাইক হয় জেঠাই হয় তো আজি নৱবৰ্ষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ তো অসমবাসী ৰাইজ তো ব্লগ ভিডিঅ'টো কণ্টিনিউ চাই থাকোঁ ব্লগ সেইকাৰণে স্পেচিয়েল দিন হয় কাৰণ এটা নতুন দিন হয় আজিৰ দিনটো কাৰণ 2022টো শেষেই আজি 23 কামিং এফালে আছে পূৰ্ণিমা এফালে আছে দীপেন্দা হেপী নিউ ইয়াৰ নতুন বছৰ তুমি অসমবাসী কেনেকৈ শুভেচ্ছা জ্ঞাপন কৰিব সেইটোৱে আৰু গোটেই বছৰটো যাতে কৰোণা মহামাৰীৰ পৰা সকলোৱে যিটো কৰি আছে সেইটো ফালৰ পৰা ভাল হওক ঠিকে আছে থেংক ইউ চবকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ হা দীপেন্দা এইফালে পুতলি খোৱা বোৱাত ব্যস্ত পুতলি হেই হেপী নিউ ইয়াৰ তোমালৈও থাকিলে নতুন বছৰ শুভেচ্ছা এইফালে আছে খাচী কাটি আছে আৰু মানে 1 জানুৱাৰী না আজি তাৰিখটোত 1 জানুৱাৰী সেইটো মানে কোনে কি দি খালে আজিৰ দিনটোত পাৰ্টি কৰিলে তো কমেণ্ট দি ক'ব কাৰণ আমি গৈ আছোঁ পাৰ্টি কৰিবলৈ খাচী লৈ গোটা খাচী তো বোলক ইয়াক দেখাই আছোঁ মানে ইয়াৰ ভিউটো দেখাম মৰ্ণিং বাই হেপী নিউ ইয়াৰ হাই আল্লাহ হেপী নিউ ইয়াৰ বন্ধু খাচী কাটিছে তো এইফালে মানে এইবিলাক চেপাত মানে এইফালে আছে তো ভু তো এইফালে আছে মালিকে কাটি আছে লগত আৰু প্ৰাঞ্জল ভাইটো এইফালে আছে আমাৰ দাদা নবৌ এনেকৈ বহুত আছে এইফালে আছে এই কেজি প্ৰায় 600 মানে 600 টকা হয় কেজি দিবা ইয়াৰ কেজি কেইটকা ভাগ কেইটকা লগাইছে 600 টকা কিলো শিং ৱাও কিমান ডাঙৰ শিং চব এক কিলো আছে ইয়াত পেকেটিং হৈ আছে গাইছ এইটো ফাইনেলি এইটো ভু আজি চুস্তা খাম চুস্তা এইটোৱে হ'ল মেইন বস্তু যিসকলে খাইছে কমেণ্ট কৰি ক'ব আৰু এইটোৱে হ'ল আচল মালটো ভু ৱাও ইয়াৰ পাছবিলাক মানে চাফ কৰা হৈ গৈছে মানে ইয়াৰ যিখিনি লেতেৰা বস্তু আছিলে তো ওলাই গ'ল চাফ কৰি দিলোঁ এইটো চাওক হাওঁ ফাওঁ বুলি কয় ইয়াক তো ইয়াক মই ওলাই দেখাই আছোঁ তো চাবা হা এনে কিমান क्या सोच है रे तेरी मानना पड़ेगा না সুষ্টাৰ এইটো হয় ভুটো তো ইয়াত হৈ গ'ল চাফা কৰা হৈ গ'ল কিন্তু মানে চাফা কৰোঁতে বহুত টাইম লৈ আৰু বহুত টাইম যায় কাৰণ চবতকৈ খোৱাত এইটোহে আৰু A few moments later. ফাইনেলি তো বাইক চাইক লৈ ৰেডি তো এটা ধুনীয়া এটা প্লেচত গৈ আছোঁ পিকনিক খাবৰ কাৰণে তো ব্লগটো তাত গৈ দেখাই আছোঁ কি হয় 2023 তো 2023 আশা কৰোঁ নৱবৰ্ষৰ প্ৰতিটো আশা আপোনালোকৰ পূৰণ হওক আৰু লগতে ব্লগ চাই থাকক কণ্টিনিউ ভিডিঅ'টো চব এইটো হ'ল বাগান এৰিয়া হয় তো আমাৰ যিটো লোকেশ্যন আছিলে আমি পাই গ'লোঁ ইয়াত হৈ গ'ল বাইক পাৰ্কিং কৰি দিলোঁ তো ইয়াৰ পৰা ওলাই আছোঁ আমি অৰণ্যৰ মাজত গৈ আছোঁ ব্লগ তো আমি গৈ আছোঁ অৰণ্যৰ মাজত মানে ধৰি লওক আমি আহিছোঁ ব্ৰহ্মপুত্ৰ এটা আমাৰ লোকেল প্লেচ হয় মানে এইটো লোকেল হয় আমাৰ ঘৰৰ ওচৰৰে হয় প্লেচটো আৰু প্লেচটো চাই ক'ব কেনেকুৱা লাগিছে ব্ৰহ্মপুত্ৰ নদী আছে তো আগত তো দেখাই আছোঁ তাৰ ভিউটো চাব
ছাগলীৰ মাংস তেজ হয় না, এইটো পনীৰ চিষ্টেমত কটা হৈছে হা, এটা গোটা টাইপৰ হৈ গৈছে যিটো দেখিছে, এইটো পনীৰ টাইপৰ গোটা হৈ গৈছে। এইটো চব পনীৰ টাইপত বনাইছে। এইটো এইফালে হৈ আছে মাংস, এইটো এতিয়া অলপ ঢাকি দিওঁ, এইটো ঢাকি দিবা ন? তাৰপিছত হিলাম। অ'কে, তাৰপিছত হিলাবা। অ'কে, ভালদৰে হিলাবা আৰু তেজ চাওক, কিন্তু এতিয়া চাওক যেতিয়া সিজি গ'ল না বস্তুটো ফুলি গ'ল। পাত লওক পাত পানী আমি য'ত বাসিত কৰি আছো ত'ত ইয়াৰ পৰা কাজিৰঙালৈ বেছি দূৰ নহয়, সেইকাৰণে আমাৰ গাঁৱত হাতীৰ প্ৰভাৱটো বেছি। ৰিয়েলি ক'ব গ'লে, কাৰণ আমাৰ গাঁৱত হাতীৰ প্ৰভাৱটো বেছি। অসমবাসী ৰাইজ তো এইখন যিখন দেখিছে যে আমাৰ ব্ৰহ্মপুত্ৰ হয়, কাৰণ এইখন যিখন নৈ দেখিছে যে এখন ব্ৰহ্মপুত্ৰ হয়, কাৰণ এইখন ফাটি আহিছে, এইখন যে ফাটি আহিছে, অৰিজিনেল ব্ৰহ্মপুত্ৰ এইখন নহয়, কাৰণ এখন ফাটি আহিছে। কাৰণ আৰু ইয়াৰ পৰা যদি আমি 5 কিলোমিটাৰ যাওঁ ন, সঁচাকে ৰিয়েলি ক'ব গ'লে যে কাজিৰঙা পাই যাম। কাজিৰঙাটো জানেই অৰণ্যৰ মাজতো, এতিয়াতো আমি য'ত আহিছো পাৰ্টিখাট, এখনতো অৰণ্যই হয়, চাৰিওফালে জংঘল, চাৰিওফালে জংঘল। কাৰণ যদি আমি যাওঁ নহয়, সেইটো আমাৰ সমস্যা হৈ যাব পাৰে। তেতন কোৱা কি খবৰ? ভাল না? পাৰ্টি খাবলৈ আহিলো আকৌ আমি প্লেচটো কেনেকুৱা লাগে? বাহিৰৰ মানুহ ইয়াত আহে, অঁ আমি ভাল পাওঁ এইটো জেগা, আৰু বাহিৰৰ মানুহে ইমান ভাল পায়, আমি কি বেয়া পাওঁ? কম ধুনীয়া লাগে জেগাটো, এইফালে দেখুৱাই দিয়া নাই কিমান সুন্দৰ। অ'কে, এইফালে চাওক জেগাটো চাওক, কিমান ধুনীয়া এটা ভিউ চাওক। এইখন মাজে মাজে পাৰ্টি আছে। এইফালেতো চব পাৰ্টি হৈ আছে। এইফালে এইটো বেকগ্ৰাউণ্ডত যে এইটো পাৰ্টি হৈ আছে চব। ইফালে যদি আমি ইপাৰে নগ'লো, কাৰণ ধৰি লওক এইফালে যদি পাৰ হৈ যাওঁ, আমি এখন নৈ পাৰ হৈ যাব লাগিব, কাৰণ আমাক প্ৰয়োজন হ'ব এখন নাও, সেইকাৰণে আমি ইপাৰে নগ'লো। সেইকাৰণে ইপাৰেও মানুহ গৈছে। গাইজ ফাইনেলি এইফালে চাওক, এইফালে ভাত সিজি হৈ গ'ল আজিৰ দিনটোত, সেইটো কমেণ্ট কৰি ক'ব। আৰু এইফালে আছে দীপাংকৰ ভাই। দীপাংকৰ ভাই কি খাই আছে? চুপ কিহৰ চুপ? মাংস চুপ। খাচী মাংস চাব পাৰে, খাচী মাংস চুপত নহৰু এনেকে তেতিয়া ধুনীয়াকে খাব পাৰে, একদম মজা লাগে। চবকে মই শুভেচ্ছা জনালো, আৰু লাইকটো যদি নতুনকে চেনেলটো চাই লাইক কৰি দিব। যদি দিবাংগই ৰাইট এটা ধুনীয়া এটা কথা কৈছে, কাৰণ যদি আপোনালোকে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেন্তে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব, কাৰণ নতুন ভিডিঅ' পাই থাকিব আপোনালোকে। মাংসটো হয় মেইন হয়। ঠিক আছে এভৰিৱান, তো আজিলৈ ভিডিঅ'টো ইমানে। যদি ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। তো নেক্সট এটা ভিডিঅ' লগ পাই আছো, ধামাকা ভিডিঅ'। ঠিক আছে, বাই বাই, টাটা। আমিবোৰ গাঁৱলীয়া মানুহ, খুব সুন্দৰ এখন গাঁও, খুব সুন্দৰকৈ তাত আমি সকলোৱে মিলা প্ৰীতিৰে থাকোঁ, না কোনো অভাৱ না কোনো অভিযোগ।